तेरे नाम की जोत ने सारा लिया পৰি ডাইৰেক্ট গাড়ীৰ তলত সোমাই গৈছে আৰু পুৰা ভাঙি গ'ল, ডিছপ্লে গুচি গ'ল। যদি ভগৱানে দিয়ে তেতিয়াহ'লে এটা প্ৰায় 90 মান স্পীডত পৰি মোবাইলৰ এই অৱস্থা। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এজে ব্লগছ। পুনৰ এটি নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। তো বহুত দিনৰ মূৰত আজি ব্লগিঙত আহিলোঁ। ভাবিছোঁ যে নলবাৰীত এটা নতুনকৈ শিৱ মন্দিৰ বনাইছে, এই অসমৰ ভিতৰত যে সকলোতকৈ ডাঙৰ। তো তাতে যাম বুলি ভাবিছোঁ। আৰু আজি আমাৰ বাহনখন এইখন হ'ব হিমালয়ান, এইখনতে যাম। আৰু চানগ্লাছ জোৰ মাৰাৰ বাবে আপোনালোকে নাভাবিব যে কিবা ষ্টাইল দেখুওৱা বা লেভেল দিয়া বুলি, কাৰণ বহুত ৰ'দ ওপৰত, তাৰ বাবে পিন্ধি আছোঁ। আৰু আজি মোৰ লগত যাব আমাৰ হিৰক ভাই, সুদূৰ দিল্লীৰ পৰা হেণ্ডচাম ল'ৰা। তো ব'লক এতিয়া আমি যাত্ৰাটো আৰম্ভ কৰোঁ। A few moments later. আৰু গাইছ, আজি দিন ইমানে বেয়া, ওলাই আহিয়ে হেলমেটৰ পৰা মাউণ্টটো খুলকি পৰি গ'ল, পৰি ডাইৰেক্ট গাড়ীৰ তলত সোমাই গৈছে আৰু পুৰা ভাঙি গ'ল। আৰু মোৰ মোবাইলটো গৈছে, এয়া চাব পাৰে, কামেই নাই আৰু মোবাইলটো গোটাই ডিছপ্লে গুচি গ'ল। আৰু হাঁহি আছোঁ যদিও বেয়া লাগিছে মনটো, কাৰণ ওলাই আহিয়ে মোবাইলটো গ'ল। ভাই ভগৱানৰ যাত্ৰাৰ নামত ওলাই আহিছিলোঁ, কিন্তু কি ক'বা আৰু মানে বহুত দুখ লগা কথা এটা হৈ গ'ল। দিনে বেয়া আজি আমাৰ। আজি হ'ল বাৰু, এতিয়া গৈ থাকোঁ, মন বেয়া কৰি লাভ নাই। তো গাইজ, যি হ'ল উপায়টো নাই। এতিয়া ভাবিছোঁ ব্লগটো আৰম্ভ কৰিছোঁ, যিহেতু খতমো কৰিম। মোৰ মোবাইলটোতো গ'লে, এতিয়া ইয়াৰ মোবাইলটোতে আৰম্ভ কৰিছোঁ। তো ব'লক এতিয়া আপোনালোক ডাইৰেক্ট মন্দিৰত লগ পাম। আৰু গাইছ, এয়া আমি নলবাৰী আহি পালোঁ। এয়া নলবাৰীৰ গেট, ইয়াতে আমি ৰৈছোঁ অলপ, কাৰণ জেগাটো চিনি নাপাওঁ। চ' গাইজ, আপোনালোকে গম পাইছে চাগে, আমি ৰাইড এটাত ওলাইছিলোঁ আজি, ৰাতিপুৱাৰ পৰাই ওলাইছিলোঁ, পিছে 10:30-11টা মানত। তো হ'ল এনেকুৱা, মানে আমি নলবাৰীৰ ফালে আহি থাকোঁতে প্ৰায় 1.5-2 কিলোমিটাৰ আহি নাপাওঁতে মোবাইলটো ইয়াৰ পৰি গ'ল। মানে হেলমেটৰ আগত এনেকুৱা লগাই লয় ন, তো স্পীডত আছিলোঁ আমি, কিবা এটা ক'ব ওলালে এনেকুৱা চালে, পৰি থাকিল, মোবাইলটোও ভাঙি গ'ল গোটেই। এতিয়া মানে মোবাইল ডেড আৰু মানে প্ৰায় 90 মান স্পীডত পৰি মোবাইলৰ এই অৱস্থাই নাই। তো সেয়াই, ৰাতিপুৱা বহুত হেপি আমি জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু এতিয়া অলপ মন চন বেয়া হৈ গ'ল। ষ্টিল আমি মানে ভিডিঅ'টো ষ্টাৰ্টিং কৰিলোঁ, তো এতিয়া কমপ্লিটো কৰি থৈ দিম ভাবিছোঁ। তো আপোনালোকে অলপ ছাপোৰ্ট কৰিব লাগে গাইজ, মানে এই ইউটিউব চেনেলটো বহুত দিনৰ পৰা আজি চলাই আছে, আপোনালোকে ছাপোৰ্ট কৰিব অলপ। বহুত কষ্ট হয় এজন ইউটিউবাৰৰ, যেতিয়া ভিডিঅ' এনেকুৱা বনায়, মোবাইলো ভাঙি থাকে কেতিয়াবা কানি, আৰু বহুত কিবা কানি হয়। তো আপোনালোকে অলপ ছাপোৰ্ট কৰিলে ভাল লাগিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह। আৰু গাইছ, ফাইনেলি আমি আহি পালোঁ বহুত কষ্টৰ মূৰত। গুগল মেপো আমাক ধোকা দি দিছিলে, ৰাস্তা চিনি পোৱা নাছিলোঁ। আৰু এইটোৱে হ'ল মন্দিৰটো, এইটো মূৰ্তি। जय जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला। তো গাইছ, সেৱা চেৱা কৰি উঠিলোঁ। এতিয়া আমি মন্দিৰৰ বেক চাইডত আহিছোঁ, এনেই চাবৰ কাৰণে মূৰ্তিটো। আৰু লগত আছে এই হিৰক ভাই। হেল্ল' ভাই, ফিলিংছ কেনে ভাই মন্দিৰত আহি? ভাল লাগিছে, বাছ মোবাইলটো বেয়া হোৱাৰ কাৰণে বেয়া লাগি থাকিলে, কিন্তু এটা ছাৰপ্ৰাইজ আছে গধূলিলৈকে। ৱেইট কৰি থাকিব, কি হয় কি নহয়। যি হ'ল মোবাইলটোতো যাব লগা আছিল, গ'লে, সেইটো আৰু উপায় নাই, ভাল কৰিব পৰা অৱস্থাত নাই। যদি ভগৱানে দিয়ে তেতিয়াহ'লে এটা নতুনকৈ ল'ব লাগিব। তো চাওঁ বাৰু কি হয়, ঘৰত যাওঁ গালি এখন নে কি হয়। আৰু আপোনালোকে আহিব এইটো মন্দিৰত, বহুত ভাল মন্দিৰ হয়, বহুত ধুনীয়াকৈ বনাইছে, নলবাৰীতে হয়। মই লোকেশ্যনটো দি দিম বাৰু ডিছক্ৰিপশ্যনত। আৰু এই মূৰ্তিটো 91 ফিট ওখ হয়, অসমৰ ভিতৰতকৈ সকলোতকৈ ডাঙৰ, আৰু পৃথিৱীৰ ভিতৰত 6 নম্বৰত আছে, মই গুগলত চোৱা মতে আৰু। তো আমি এতিয়া ইয়াৰ পৰা গৈ থাকোঁ। আজি দিনটোতো বেয়াকৈ গ'ল,
আৰু গাইছ এতিয়া আমি ঘগ্ৰাপাৰা আহি পালোঁ আৰু ঘগ্ৰাপাৰাৰ এখন ৰেষ্টুৰেণ্টত সোমাইছোঁ ৰেষ্টুৰেণ্ট ধাবাই হয় হোটেল হাইৱে প্লেটাৰ ইয়াতে কিবা অলপ খাই লওঁ আৰু আমি এতিয়া মটৰ পনীৰ আৰু ৰুটি খাব লৈছোঁ খাই লৈ ঘৰলৈ গৈ থাকিম ঘৰত গৈ চাওঁ বাৰু কি হয় আৰু ভিডিঅ'টো কেতিয়া আহে নাজানো আজি হ'ল 5 তাৰিখ ন আজি 5 তাৰিখে বাৰু শ্বুট কৰিছোঁ কোনদিনা আপলোড দিওঁ চাওঁ যেতিয়া মোবাইল ল'ম তেতিয়া শ্বুট দিম আৰু আপলোড A few moments later. তো গাইজ ফাইনেলি ঘৰ আহি পালোঁ আহি পেলাই মাৰ আগত অলপ ক'লোঁ কাহিনীটো অলপ দুখ লগাই তাৰপিছত পইচা অলপ দিলে বাইদেউ দিলে এতিয়া মোবাইল ল'ব যাম তো চাই থাকিব কি মোবাইল লওঁ দেখাই আছোঁ তো গাইজ ফাইনেলি মোবাইল লৈ ল'লোঁ আপোনালোকে নতুন মোবাইলটোৰে ফুটেজ চাই আছে এই কোৱালিটি কেনেকুৱা পাইছে আপোনালোকে জনাব মই ল'লোঁ ৰিয়েলমি 9 স্পীড এডিশ্যন এইবাৰৰ পৰা আৰু এইটোতে পাব ভিডিঅ'বোৰ এইটো কোৱালিটিত তো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ কাৰণ দিনটোতো আজি এনেকৈ গ'ল বহুত ভাগৰো লাগিছে এতিয়া মোবাইলটো কিনি আহি অলপ মই দোকানৰ ফালে আহিলোঁ তো আজিলৈ ইমানেই আৰু গমটো পাইছে ইউটিউবৰ নামত কিমান কি লছ হৈছে মোৰ মোবাইলটো গ'ল আপোনালোকে চেনেলটো চাব ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব পুনৰ এটি নতুন ব্লগত লগ পাম তেতিয়ালৈ বাই বাই